নমস্কাৰ, আপোনালোক সকলোকে ধৰ্ম বিৱৰণ চেনেলৰ গৰুড় পুৰাণৰ ভাগ 11 শুনিবলৈ স্বাগতম জনালোঁ। আশা কৰিছোঁ আগৰ ভিডিঅ'বোৰ চাই আপোনালোকে ভাল পাইছে আৰু মই আশা কৰিছোঁ আপোনালোকে যেন গোটেই ভিডিঅ'বোৰ শ্বেয়াৰো কৰে। ব'লক দেৰি নকৰাকৈ মই গৰুড় পুৰাণৰ ভাগ 11 আৰম্ভ কৰোঁ। আমাৰ জীৱনত এনেকুৱা কিছুমান মানুহ থাকে যিবোৰ মানুহক আমি খুব ভাল পাওঁ, অন্তৰত বিশেষ জেগা দিওঁ আৰু সেই মানুহবোৰ মাও হ'ব পাৰে, দেউতাও হ'ব পাৰে, ভাই ভনীয়েকো হ'ব পাৰে, বন্ধু বান্ধৱো হ'ব পাৰে বা গিৰিয়েক ঘৈণীয়েকো হ'ব পাৰে। এই সকলোবোৰ সম্বন্ধৰ কিছুমান মানুহ এনেকুৱা থাকে যিবোৰ মানুহ ঢুকাই গ'লে আমি পিছত সপোনত বাৰে বাৰে দেখা পাওঁ। তেওঁলোকে আমাক কিছুমান সংকেত দিব চেষ্টা কৰে, কিন্তু আমি বুজি নাপাওঁ যে তেওঁলোকে আমাক কি সংকেত দি আছে। কিন্তু সঁচাকৈয়ে আমাৰ জীৱনৰ কিছুমান মানুহ যেতিয়া হেৰাই যায়, তেওঁলোক আমাৰ সপোনত আহে। আপোনালোকে এবাৰ মনত কৰি চাওকচোন, আপোনালোকৰ সপোনত কোনোবা আহিছেনে যিজন এই পৃথিৱীৰ পৰা গুচি গৈছে আৰু তেওঁৰ লগত আপোনাৰ এটা ভাল সম্পৰ্ক আছে আৰু তেওঁলোক আপোনাৰ সপোনত নিশ্চয় এবাৰ হ'লেও আহিছে। গৰুড় পুৰাণৰ মতে পিতৃ শ্ৰাদ্ধৰ 15 দিনত যদি আপোনাৰ সপোনত সেই মৃত ব্যক্তিবিলাক আহে আৰু আপোনাক কিবা সংকেত দিয়ে, তেতিয়াহ'লে তাৰ কিবা এটা অৰ্থ আছে। কিন্তু মই আপোনালোকক পিতৃ শ্ৰাদ্ধৰ বিষয়ে অলপমান জনাব খুজিছোঁ। কিছুমানে জানেও, কিন্তু কিছুমানে এই পিতৃ শ্ৰাদ্ধৰ বিষয়ে নাজানে। এই পিতৃ শ্ৰাদ্ধ 15 দিন চলে আৰু এই 15 দিনত কোনো শুভ কাম নকৰে। কিন্তু আপোনালোকে বেংগলৰ মহালয়াৰ বিষয়ে শুনিছে চাগে। সেইদিনাখন আমাবস্যা আৰু সেইদিনাখনেই ভাৰতৰ বাকী ৰাজ্যত 15 দিনৰ শেষ পিতৃ শ্ৰাদ্ধ কৰে। মহালয়াৰ দিনাখন আমাবস্যা থাকে আৰু সেইদিনাখন বেংগলৰ মানুহেও ৰাতিপুৱাই গা ধুই উঠি পূজা আদি কৰে। কিন্তু ভাৰতৰ বাহিৰৰ ৰাজ্যত দুৰ্গা পূজাৰ আগৰ যিটো পূৰ্ণিমা আহে, সেইদিনাখনৰ পৰা আমাবস্যালৈ এই 15 দিন মৃত ব্যক্তিৰ নামত শ্ৰাদ্ধ চলি থাকে। এই 15 দিনত পূৰ্ণিমাৰ পৰা আমাবস্যালৈকে তিথি হিচাপে নিজৰ নিজৰ মানুহৰ নামত শ্ৰাদ্ধ পূজা আদি কৰে। এই শ্ৰাদ্ধত মৃত ব্যক্তিজনে যিবোৰ বস্তু ভাল পাইছিল সেই সকলোবোৰ বস্তু বনাই আৰু বনাই লৈ তেওঁৰ নামত গৈ কোনোবা গছৰ তলত নহ'লে ছাদৰ ওপৰত দি থৈ আহে আৰু কাষত গৈ থিয় হৈ থাকে যে কাউৰীয়ে আহি সেই খোৱা বস্তুখিনি খাইছে নে নাই। যদি কাউৰীয়ে আহি সেই খোৱা বস্তুখিনি খাইছে, তেতিয়াহ'লে সকলোৰে মুখত হাঁহি আহি যায়। কাৰণ এটা ধাৰণা আছে যে মৃত ব্যক্তিজনৰ আত্মাই কাউৰীৰ ৰূপ লৈ আহি সেই খোৱা বস্তুখিনি খায় আৰু সেইকাৰণেই পৰিয়ালৰ মানুহ খুব সুখী হৈ যায়। এই 15 দিন সকলো মানুহে গংগাত গা ধুৱে আৰু ব্ৰাহ্মণক দান দক্ষিণা কৰে। এই পিতৃ শ্ৰাদ্ধৰ 15 দিনত যদি কোনোবা মৃত ব্যক্তি আপোনাৰ সপোনত আহে, তেতিয়াহ'লে বুজি পাব যে তেওঁ আপোনাক কিবা এটা সংকেত দিছে আৰু আপোনাৰ পূৰ্বপুৰুষে আপোনাৰ পৰা কিবা আশা কৰি আছে, তাৰো সংকেত দিয়ে। আপোনাৰ পূৰ্বপুৰুষ সুখত আছে নে নাই, কষ্টত আছে নেকি, তেওঁলোকে মুক্তি পাইছে নে নাই, এই সকলোবোৰৰ সংকেত দিয়ে। আজি মই এই ভিডিঅ'ত সেই সংকেতবোৰৰ কি অৰ্থ হয়, সেই সকলোবোৰ এই ভিডিঅ'ত আলোচনা কৰিম। মই আশা কৰিছোঁ আপোনালোকে যেন এই ভিডিঅ'বোৰ শ্বেয়াৰ কৰে আৰু সমাজত গৰুড় পুৰাণৰ বিষয়ে জানিবলৈ সহায় কৰে। ব'লক সংকেতবোৰ আলোচনা কৰোঁ। গৰুড় পুৰাণৰ মতে যি মৃত ব্যক্তিৰ শেষৰ কৰ্মবিলাক ভালকৈ বিধি বিধান মতে নহয়, সেই মৃত ব্যক্তিজনৰ আত্মাই মুক্তি নাপায় আৰু সেইকাৰণেই সেই মৃত ব্যক্তিজনৰ নিজৰ মানুহে সপোনত বাৰে বাৰে দেখা পাই থাকে। আৰু কাৰোবাৰ যদি নিয়ম মতে বিধি বিধান মতে তেওঁৰ সকলো কাম হৈ গৈছে, তথাপিও যদি তেওঁ সপোনত আহে, মানে বুজি পাব যে তেওঁৰ কিবা মনোকামনা ৰৈ গৈছে আৰু সেই মনোকামনা পূৰণ হোৱা নাই। সেইকাৰণে তেওঁ বাৰে বাৰে আপোনাৰ সপোনত আহি আছে। আৰু যদি সেই মানুহজনৰ
সুস্থ হৈ থাকোঁতেই নিজৰ জীৱনকাল সম্পূৰ্ণ শেষ কৰাৰ পিছত মৃত্যু হৈছে আৰু তাৰ পিছতো তেওঁ যদি আপোনাৰ সপোনত আহে আৰু সপোনত যদি আপুনি দেখে যে তেওঁ কষ্ট পাই আছে, তাৰ মানে আপুনি বুজি পাব যে তেওঁৰ আত্মাই মুক্তি পোৱা নাই আৰু তেওঁৰ আত্মাই মুক্তি পাবৰ কাৰণে আপোনাক কিবা নহয় কিবা কৰিবৰ কাৰণে সংকেত দি আছে। যদি আপোনাক এনেকুৱা সপোন আহে, তেতিয়াহ'লে আপুনি কোনোবা জ্ঞানী ব্ৰাহ্মণ বা ঘৰৰ বয়সস্থ মানুহৰ লগত আলোচনা কৰিব আৰু তেওঁৰ নামত শ্ৰাদ্ধ, দান, ভোজন আদি কৰাৰ ব্যৱস্থা কৰিব। এতিয়া মই আপোনালোকক সেই সংকেতবোৰনো কি সেইবোৰ বুজাই কওঁ। যদি সপোনত নিজৰ মৃত মানুহজন সুখত দেখা পোৱা যায়, তেতিয়াহ'লে এইটো শুভ সংকেত। ইয়াৰ অৰ্থ হ'ল আপোনাৰ কিবা মনোকামনা পূৰা হ'ব। আপোনাৰ জীৱনত যদি কিবা কষ্ট চলি আছে, তেতিয়াহ'লে আপোনাৰ সেই কষ্টবোৰ শেষ হ'বৰ সময় আহি আছে। যদি আপুনি কোনোবা জীয়াই থকা মানুহৰ মৃত্যু দেখে, তেতিয়াহ'লে শাস্ত্ৰৰ মতে ইয়াৰ অৰ্থ সেই মানুহজনৰ বয়স বাঢ়ি গৈছে। কোনোবা মৃত ব্যক্তিয়ে সপোনত আপোনাৰ মূৰত হাত ফুৰাই আছে, তেতিয়াহ'লে এইটো শুভ সংকেত। ইয়াৰ অৰ্থ হ'ল আপোনাৰ পূৰ্বপুৰুষ আপোনাৰ ওপৰত খুব সন্তুষ্ট হৈ আছে, আপোনাক আশীৰ্বাদ দি আছে আৰু আপোনাৰ জীৱনৰ কষ্ট দূৰ হোৱাৰ সংকেত দিছে। কেতিয়াবা আপুনি সপোনত দেখিছে চাগে, আপোনাৰ প্ৰিয় কোনোবা মৃত ব্যক্তিয়ে আপোনাৰ ফালে হাত আগবঢ়াই আছে। এই সপোনৰ অৰ্থ হ'ল আপোনাৰ জীৱনত যিবোৰ কষ্ট চলি আছে, সেই কষ্টবোৰ দেখি তেওঁ খুব দুখী হৈ আছে আৰু সেইকাৰণে তেওঁ আপোনাৰ দুখ কম কৰিবৰ কাৰণে আপোনাৰ ফালে হাত আগবঢ়াইছে। আৰু যদি আপোনাৰ ঘৰত কোনোবা গৰ্ভৱতী মহিলা আছে আৰু তেওঁ সপোনত বাৰে বাৰে কোনোবা মৃত ব্যক্তিক দেখা পাই আছে, তেতিয়াহ'লে তাৰ অৰ্থ হ'ল সেই মৃত ব্যক্তিজনৰ আপোনাৰ ঘৰত দ্বিতীয়বাৰৰ বাবে জন্ম ল'ব। আৰু আপোনাৰ ঘৰৰ কাৰোবাক যদি বাৰে বাৰে সৰু কেঁচুৱা সপোনত দেখা দিয়ে, তাৰ মানে বুজি পাব যে আপোনাৰ ঘৰত খুব সোনকালে কাৰোবাৰ জন্ম হ'ব। আৰু যদি আপোনাৰ সপোনত কোনোবা মৃত ব্যক্তি আহি কান্দি আছে, তাৰ মানে বুজি পাব তেওঁ খুব কষ্ট পাই আছে। তেওঁ আপোনাৰ সপোনত অহা কাৰণ হ'ল যে তেওঁৰ নামত যেন আপুনি পিণ্ড দান কৰে, দান দক্ষিণা কৰে, পিতৃ শ্ৰাদ্ধৰ সময়ত বিধি বিধান মতে শ্ৰাদ্ধ কৰে আৰু সেই সময়তেই তেওঁ যিবোৰ বস্তু ভাল পায় সেই সকলোবোৰ বস্তু বনাই ব্ৰাহ্মণ, গৰু, কুকুৰ, মেকুৰী, কাউৰীক খাবলৈ দিব লাগে। গৰুড় পুৰাণৰ মতে বিহাৰৰ গয়া শ্ৰাদ্ধৰ কাৰণে খুব মহান স্থান বুলি কোৱা হৈছে। গয়াত গৈ যদি শ্ৰাদ্ধ কৰে, তেতিয়াহ'লে আপোনাৰ পূৰ্বপুৰুষ 100 পিঢ়িলৈ উদ্ধাৰ হৈ যায় আৰু পূৰ্বপুৰুষৰ আত্মাই শান্তি পায়। ভগৱান কৃষ্ণই কৈছে যে গীতা পাঠ কৰিলে পিতৃ দোষৰ পৰা মুক্তি পায় আৰু পূৰ্বপুৰুষেও মুক্তি পায়। পিতৃ শ্ৰাদ্ধৰ সময়ত গীতাৰ অধ্যায় 7 পাঠ কৰা হয়। আজি মই ভাগ 11 ইয়াতে সমাপ্ত কৰিলোঁ। ভাগ 12লৈ মই খুব সোনকালে আপোনালোকৰ ওচৰত উপস্থিত হ'ম। এতিয়ালৈকে যদি আপোনালোকে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, তেতিয়াহ'লে এটা ছাবস্ক্ৰাইব কৰি দিয়ক। আগলৈ যেতিয়া মোৰ গৰুড় পুৰাণৰ ভাগবোৰ আহিব, আপোনাৰ ওচৰত ন'টিফিকেশ্যন আহি যাব। ওম নৰনাৰায়ণায় নমঃ।